আলফা স্বাধীনৰ মুখ্য মাঘাত দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ আৰক্ষী সেনাবাহিনীৰ এক বৃহৎ সাফল্য যাৰ বাবে আলফা স্বাধীনৰ মুখ্য মাঘাত আহি পৰিছে 1989 চনত আলফাত যোগদান কৰি গোৱালপাৰাৰ ৰংজুলিৰ সন্তান মনোজ ৰাভা পৰিচিত হৈ পৰিছিল দৃষ্টি ৰাজখোৱা হিচাপে প্ৰায় 32টা বছৰে আলফাত থাকি আৰক্ষী আৰু সেনাবাহিনীৰ মূৰৰ কামৰণি হৈ পৰিছিল দৃষ্টি 1999 চনত গুপ্তঘাতকে অতি নৃশংসভাৱে হানি খুচি হত্যা কৰিছিল দৃষ্টি ওৰফে মনোজ ৰাভাৰ মাক দেউতাকক তাৰ পিছতে 2000 চনত ঘাতকে দৃষ্টিৰ একমাত্ৰ ঘৰটোও জ্বলাই দিছিল অতি নম্ৰ আৰু মেধাৱী দৃষ্টি ৰাজখোৱাই শৈশৱ আৰু কৈশোৰ পাৰ কৰিছিল ৰংজুলিৰ বেলপাৰা গাঁৱত খেলা ধূলাটো আছিল দৃষ্টি পাৰদৰ্শী টাইকোৱাণ্ডো ফুটবল খেলতো তেওঁ শ্ৰেষ্ঠ খেলুৱৈ আছিল দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ পিছত দৃষ্টিৰ খুৰাক গধীৰ বান্ধুৱে পৰেশ বৰুৱাক লগত লৈ শান্তি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আহ্বান জনাইছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণে আলফাত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় আৰু অনুমতি সাপেক্ষেহে আত্মসমৰ্পণ কৰা বুলি ইতিমধ্যে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দৃষ্টি ৰাজখোৱা মোতকৈ মাত্ৰ বয়সত ছমাহ সৰু তেখেতক মই যেতিয়া ক্লাছ 5ত থাকোঁ তেতিয়া তেখেতে চতুৰ্থ শ্ৰেণীত আছিলে তেখেতে পঢ়া শুনাত খুবেই চোকা ব্যক্তি ল'ৰা আছিলে তেখেতে খেলা ধূলাটো পাকৈত আছিলে ফুটবল ভাল খেলিছিলে ক্ৰিকেট খেলিছিলে টাইকোৱাণ্ডো খেলিছিলে তাৰোপৰি সামাজিক কামতো তেখেতে সক্ৰিয়ভাৱে ভূমিকা গ্ৰহণ কৰিছিলে তেতিয়া অৱশ্যে ডেকা ল'ৰা আছিলে ছাত্ৰ অৱস্থাত ভাল পঢ়া শুনা ভাল আছিল খুবেই চোকা আছিলে তেখেতৰ এটা ভাল গুণ আছিলে যে তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ নকৰাতে অসমীয়া মিডিয়ামত পঢ়া হ'লেও সুন্দৰভাৱে চিম্পুল ইংলিছ ক'ব পাৰিছিলে ইংলিছ ভাষাটো ক'ব পাৰিছিলে চোকা আছিলে খুবেই চোকা আছিলে দৃষ্টি ৰাজখোৱা আমি তেখেতক মনোজ ৰাভা বুলিয়ে জানো কাৰণ এতিয়া ঘূৰি আহিছে তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ গাঁওবাসী বা অঞ্চলবাসী হিচাপে তেখেতে ঘূৰি অহা এতিয়া মূল সুঁতিলৈকে আহিছে ৰাইজৰ উন্নতিৰ কথা চিন্তা কৰক ৰাইজৰ লগত সমানে মিলি যাওক এইখিনি আমি কামনা কৰিছোঁ দৃষ্টিৰ ঘৰ বুলিবলৈ এতিয়া মাত্ৰ এখন চেগুন গছেৰে ভৰা অতি পৰিত্যক্ত বাৰীহে আছে উল্লেখযোগ্য যে দৃষ্টি ৰাজখোৱাৰ পত্নী আৰু সন্তান এতিয়াও বাংলাদেশত আছে দুৰ্ভাগ্যজনকভাৱে দৃষ্টি ৰাজখোৱাৰ পত্নী দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলিও জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ ফাৰ্ষ্ট অসম